নমস্কাৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই মানে আমাৰ ঘৰত আজি পিঠা বনাইছে, কেনেকৈ বনাইছে, কি পিঠা বনাইছে মই সকলো দেখুৱাম। বিহুলৈ সাজু আমাৰ ঘৰত কি পিঠা বনাইছে চাওক ভিডিঅ'টো। ধুনুমা নাচি দিয়া, নাচি দিয়া, নাচি দিয়া, উঠি নাচি দিয়া। সকলোকে হেপী বিহু বুলি কোৱা। হেপী বিহু, হেপী বিহু, হেপী বিহু কৈ দিয়া ধুনু। টা দি দিয়া সকলোকে। ঢেঁকী কোনে কেনেকৈ খুন্দে কৈ দিয়া, পিঠা কেনেকৈ খুন্দে কৈ দিয়া। না ধুনু খং উঠিছা এখন উঠা, চকু এটা মাৰি দিয়া। না শুনো নাচি দিয়া, না উঠি নাচি দিয়া, নাচি দিয়া, নাচি দিয়া, নাচি দিয়া, নাচি দিয়া, কঁকালত ধৰি দিয়া। নাচি দিছে। মোৰ আপোনাৰ দেশটো গাই দিয়া শুনো। টাটা দি দিয়া, বাই বাই দি দিয়া। টাটা বাই বাই। চুম দিবা দে মোক দিয়া। আৰু মোবাইলত দিবা, মোবাইলত দি পেলাই চুম দিব। চাউল গুড়ি কৰি আছে। এয়া পোৱালিলে কিমান কষ্টত বিহু বুলি চাওক। এয়া ধুনীয়াকৈ খুন্দি আছে, ৰাতি হৈ গ'ল এতিয়ালৈকে। বিহুৰ আয়োজন মানে বিহু বুলি ক'লে আৰু চবৰে উৎপাত হয়। বিহু পিঠা মেইন। এই ধুনীয়াকৈ চাকি জ্বলাই লৈছে। আমাৰ কাৰেণ্ট মানে আছে, এইফালে কাৰেণ্টটো লগোৱা নাছিলোঁ, দেৰি হৈ গ'লে। এইটো পাৰ হয়, পাৰ চাই বিহুৰ আয়োজন এনেকৈ চালে গুড়ি কৰে ন, তেতিয়াহে পিঠাটো হয় ন। এইটো কিহৰ কাৰণে, শুকান পিঠা নে তেল পিঠা? শুকান পিঠা এইটো মানে তিল দিয়া পিঠা। কি পিঠা বনাইছে মইনা? হা নাই কৰা নহয়। আমাৰ পিঠা বনাই আছে ন আমাৰ মইনাহঁতে। এয়া চাওক, এইটো ইয়াত চেনি আৰু তিল মিলাই লৈছে। এইটো নাৰিকল হয়, এইটো নাৰিকল, এইটো চাউলৰ গুড়ি। টাৱাত বনাই আছে জুইত। এই মইনাহঁতে তামাম লাজ কৰিছে। পিঠা যে দেখা দে মইনা, পিঠা যে দেখা দে, একো নহয়। এয়া পিঠা বনাই আছে চাওক। এয়া এয়া কেনেকৈ বনাই দেখা দে মইনা, মই মুখটো দেখোঁ নাই নহয়, দেখা দে মুখটো। এয়া চাওক পিঠা বনাই আছে। এয়া চাওক, এয়া ধুনীয়াকৈ এয়া পিঠা হৈ গ'ল। এয়া চাওক পিঠা বনাই আছে। এতিয়া প্ৰথমতে কি বুলি কয়, এইটো কাচি পিঠা কয় নে শুকান পিঠা কয় আৰু আমাৰ ফালে শুকান পিঠা বুলি কওঁ আমি। তিল পিঠা চাগে নাজানো ইমান ভালকৈ। এটা খাই চাওঁ কেনেকুৱা লাগে বাৰু। আমাৰ মাইনাহঁতে বনাইছে। পিঠা এটা দিয়া মাইনা। এয়া আন্ধাৰ, কিন্তু এইফালে মানে কাৰেণ্টটো লগাই থৈছে, ইমান এটা পোহৰ পৰা নাই। এইটো ওপৰত অলপকৈ লাগি আছে। এইটো চাওক, পিঠাৰ টেষ্ট কৰি চাওঁ। মাইনা দিয়া পিঠা এটা, পিঠা এটা টেষ্ট কৰি চাওঁ কেনেকুৱা বনাইছে মাইনাহঁতে। গৰমে গৰমে ভাল লাগিছে কিন্তু দেই, মজা। সকলোকে হেপী বিহু, বিহুৰ শুভেচ্ছা থাকিল। সকলোৱে ধুনীয়াকৈ যাতে বিহুটো পাৰ হয়, বিহু ধুনীয়াকৈ খায়, হয়নে নহয়? অসমীয়াৰ বিহুটি বাপুতি সাহোন নে কি বুলি কয়, মই ভালকৈ নাজানো আৰু। মজা।